নমস্কাৰ আমি সকলোৱে এটা কথা জানো যে এই পৃথিৱীত পানী আছে বাবে ইয়াত জীৱন সম্ভৱ হৈছে কিন্তু আমাৰ পৃথিৱীখন পানীৰে ভৰা গ্ৰহ হ'লেও আমি প্ৰায়ে নিৰ্মল পানী অৰ্থাৎ চাফা পানী মানে যিটো আমি খোৱাত ব্যৱহাৰ কৰোঁ পানীৰ অভাৱ অনুভৱ কৰোঁ এতিয়া ভূপৃষ্ঠৰ প্ৰায় ৭১% পানীৰে আগুৰি আছে পৃথিৱীখনৰ বেছি অংশ পানীৰে আগুৰি আছে বাবে আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলিও কোৱা হয় এতিয়া এই মহাসাগৰৰ কথা আলোচনা কৰোঁতে ইয়াতে তিনিটা কনচেপ্ট আহে এটা হৈছে সাগৰ এটা হৈছে উপসাগৰ আৰু আনটো হৈছে মহাসাগৰ এতিয়া সাগৰ আৰু মহাসাগৰৰ মাজত যদি ডেফিনেশ্যন বিচৰা হয় তেন্তে দুয়োটাই একেই যেন লাগে কিন্তু আচল অৰ্থত দুয়োটাৰে মাজত পাৰ্থক্য আছে এতিয়া সাগৰ হৈছে এই মহাসাগৰবোৰৰ একোটা অংশ সাধাৰণতে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশক সাগৰ বুলি কোৱা হয় যেনে আপোনালোকে ফটোত দেখিছে যে আৰৱ সাগৰ এখন হৈছে সাগৰ এতিয়া এই আৰৱ সাগৰ ভাৰত মহাসাগৰৰ এটা অংশ আৰু এই ভাৰত মহাসাগৰৰ এটা অংশ ভাৰত ভূখণ্ডত অৱস্থিত হোৱাৰ বাবে ভাৰত মহাসাগৰৰ এই অংশটোক আৰৱ সাগৰ বুলি কোৱা হয় আনহাতে আকৌ তিনিওফালে মাটিভাগে আগুৰি থকা সাগৰ মহাসাগৰৰ একোটা অংশকে উপসাগৰ বুলি কোৱা হয় যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ সীমা চুই থকা বংগোপসাগৰ হৈছে তেনে এক উপসাগৰ এই বংগোপসাগৰক এফালে ভাৰত বাংলাদেশ আৰু ম্যানমাৰৰ ভূভাগে তিনিওফালৰ পৰা আগুৰি আছে এতিয়া আহোঁ এই মহাসাগৰৰ সৃষ্টি কেনেকৈ হৈছে আমাৰ পৃথিৱীখনে উৎপত্তিৰ সময়ৰ পৰা ৪৫০০ নিযুত বছৰ অতিক্ৰম কৰিছে প্ৰথমে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড আছিল কিন্তু সময় বাগৰাৰ লগে লগে এই গেছীয় অৱস্থাত থকা পদাৰ্থবোৰ লাহে লাহে সংকুচিত হ'বলৈ ধৰে মানে গোট মাৰিবলৈ ধৰে এনেদৰে পৃথিৱীৰ উপৰিভাগত কোনো অংশত ওখ আৰু কোনো অংশত চাপৰৰ আৱৰণৰ সৃষ্টি হয় এতিয়া এই ওখ অংশবোৰেই স্থলভাগৰ ৰূপ লয় আৰু চাপৰ অংশত কালক্ৰমত পানী জমা হৈ মহাসাগৰৰ সৃষ্টি হৈছে এতিয়া আমাৰ পৃথিৱীৰ মহাসাগৰ হৈছে ৫খন প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এই মহাসাগৰবোৰ ইখনৰ লগত সিখন লগ লাগি আছে মহাসাগৰৰ পানীভাগ সদায় গতিশীল এই ৫খন মহাসাগৰৰ ভিতৰত প্ৰশান্ত আটলান্টিক আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে বিয়পি আছে দক্ষিণ মহাসাগৰত অকল দক্ষিণ গোলাৰ্ধত অৱস্থিত মানে দক্ষিণ মহাসাগৰখন দক্ষিণ গোলাৰ্ধতে আছে মহাসাগৰবোৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ আৰু উত্তৰ মহাসাগৰ হৈছে ক্ষুদ্ৰতম একেবাৰে সৰু এতিয়া প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ মাটিকালিৰ ৩ ভাগৰ এভাগ ঠাই আগুৰি আছে পৃথিৱীৰ ভিতৰত গভীৰতম খাদ অৰ্থাৎ দ ঠাই মেৰিয়ানা খাদ এই মহাসাগৰতে অৱস্থিত পৃথিৱীৰ ওখ ঠাই হৈছে এভাৰেষ্ট শৃংগ আৰু ইয়াৰ উচ্চতা হৈছে ৮৮৪৮ মিটাৰ আকৌ এই পৃথিৱীৰে আটাইতকৈ দ ঠাইটো হৈছে মেৰিয়ানা খাদ আৰু ইয়াৰ গভীৰতা হৈছে ১১,০৩৪ মিটাৰ আৰু এই মেৰিয়ানা খাদটো আমাৰ প্ৰশান্ত মহাসাগৰতে অৱস্থিত প্ৰশান্ত মহাসাগৰত সৰু ডাঙৰ মিলি প্ৰায় ২০,০০০ সামুদ্ৰিক দ্বীপ আছে আৰু এইবোৰৰ ভিতৰত জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া আদি উল্লেখযোগ্য এই মহাসাগৰৰ অন্তৰ্গত সাগৰ হৈছে বেৰিং সাগৰ ওখটস্ক সাগৰ জাপান দক্ষিণ চীন ফিলিপাইনছ আলাস্কা আদি প্ৰশান্ত মহাসাগৰৰ পিছতে দ্বিতীয় বৃহত্তম মহাসাগৰ হৈছে আটলান্টিক মহাসাগৰ এই মহাসাগৰখনৰ আকৃতি প্ৰায় ইংৰাজী এছ আখৰটোৰ দৰে ব্যৱসায় বাণিজ্যৰ দিশৰ পৰা এই মহাসাগৰখন আটাইতকৈ ব্যস্ত আৰু এই মহাসাগৰৰ গড় গভীৰতা হৈছে প্ৰায় ৩,০০০ মিটাৰ এই মহাসাগৰত থকা উল্লেখযোগ্য দ্বীপসমূহ হৈছে আইচলেণ্ড ব্ৰিটিছ দ্বীপপুঞ্জ কেনেৰী ফকলেণ্ড বাৰ্মুডা আদি ভূমধ্য সাগৰ বাল্টিক সাগৰ কেৰিবিয়ান হডছন আদি এই মহাসাগৰৰ কেইখনমান উল্লেখযোগ্য সাগৰ তৃতীয় বৃহত্তম মহাসাগৰখন হৈছে ভাৰত মহাসাগৰ এইখনেই একমাত্ৰ মহাসাগৰ যি নেকি এখন দেশৰ নামেৰে ৰখা হৈছে এই মহাসাগৰখন ত্ৰিভুজ আকৃতিৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইটামান উল্লেখযোগ্য সাগৰ হৈছে আৰৱ সাগৰ পাৰস্য উপসাগৰ বংগোপসাগৰ আন্দামান সাগৰ লোহিত সাগৰ এই মহাসাগৰৰ সামুদ্ৰিক দ্বীপ হৈছে শ্ৰীলংকা আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইণ্ডোনেছিয়া মালদ্বীপ মৰিচাছ মাডাগাস্কাৰ আদি মানে শ্ৰীলংকা আমাৰ ভাৰত মহাসাগৰৰ এটা দ্বীপ ৰাষ্ট্ৰ দক্ষিণ মহাসাগৰ হৈছে
পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ। ই এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে। দৰাচলতে ই প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অৰ্থত বাঢ়ি যোৱা অংশহে। দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়ে দক্ষিণ মহাসাগৰ বৰফেৰে ঢাক খাই থাকে। পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনেই হৈছে উত্তৰ মহাসাগৰ। এই মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াক আকৃতি ঘূৰণীয়া। এই মহাসাগৰখনক বেৰিং প্ৰণালীয়ে প্ৰশান্ত মহাসাগৰৰ লগত সংযোগ কৰিছে। উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়ে উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে। আমাৰ এই সুন্দৰ পৃথিৱীখন বৰ্তি থাকিবলৈ এই মহাসাগৰ কেইখনৰ বহুতো অৰিহণা আছে। সাগৰত উৎপন্ন হোৱা মৌচুমী বায়ুৰ কাৰণে বাৰিষা বৰষুণ হয় আৰু খেতিয়কৰ খেতি কৰিবলৈ সুবিধা হয়। তদুপৰি সাগৰ মহাসাগৰত বহু মূল্যৱান জৈৱ সম্পদ, খনিজ সম্পদ, কম খৰচী পৰিবহণ ব্যৱস্থা আদিৰ দ্বাৰা মানৱ সমাজ যথেষ্ট উপকৃত হৈছে। জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ বাবে প্ৰয়োজনীয় সম্পদৰ নাটনি হ'ব ধৰিছে। গতিকে সম্পদ আহৰণৰ বাবে মানুহে এতিয়া সাগৰ মহাসাগৰলৈ চকু দিছে। ইয়াৰ উপৰি সাগৰৰ উপকূল অঞ্চল আৰু কিছুমান দ্বীপৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই মানুহক সদায় আকৰ্ষণ কৰি আহিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰিব। ধন্যবাদ।